Hi guys, it's Jin2 আৰু আপোনালোকে চাই আছে Jin2 is crazy. আজি actually মই এটা ডান্সৰ ভিডিও নবনাও আজি মই এটা ডান্সৰ ভিডিও নহয় আজি মোৰ ভিডিওটো ডান্স কভাৰ নহয় আসলতে মই সকলোৱে মোৰ ফ্ৰেন্ড বিলাকে কৈ আছিল যে তই ডান্সৰ টিউটোৰিয়েল এটা বনা তো মই আজি টিউটোৰিয়েল এটা বনাই দিলো বুলি ভাবিলো আহক let's get started. At first left right cross আৰু আমি পজিশনত আহি যাম আকৌ left right cross position so easy है ना step 2 air walk এই স্টেপটো কৰিবলৈ স্মুথলি ভৰি কিখন স্টেপ বাই স্টেপ কৰিব step number 3 signature step Ritik Roshan Jai Shiv Shankar at first right leg খন আগুৱাব right leg খন আগুৱাই ক্ৰস কৰিব তো এই স্টেপটো প্ৰেক্টিস মেক্স পাৱাৰ প্ৰেক্টিস কৰিব আৰু এনেকৈ কৰি পিছফালে ভৰিখন দিব step for happy foot ভৰিখন ক্ৰস ৰাখিব আৰু ৰাইট লেগ টু ওপৰত লৈ আপুনি খিখন ভৰি ক্ৰস কৰিবলৈ চেষ্টা কৰিব আৰু খিখন ভৰি ক্ৰস কৰিব তো এটো স্টেপ বাই স্টেপ কৰিব তো কেইটামান মুহূৰ্তৰ পিছতে এই স্টেপটো ধুনীয়াকৈ আহি যাব হেল্ল' গাইজ যদি ভিডিওটো ভাল পায় যদি ভিডিওটো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ধৰণৰ টিউটোৰিয়েল চাব বিচাৰে তেনেহ'লে কমেন্ট বক্সত জনাব আৰু মই Q&A পাতিম বুলি ভাবিছোঁ সো আপোনালোকৰ কিবা কোৱেশ্চন থাকিলে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব থ্যাংক ইউ